নমস্কাৰ আপোনালোকে চাই আছে ৰেড জোন ষ্টুডিঅ'ত মই সাগৰিকা ধন দাবীৰ সন্দৰ্ভত আলফাৰ স্পষ্টীকৰণ আলফাৰ কেপ্টেইন ৰুমেল অসমে প্ৰেৰণ কৰিলে বিবৃতি উজনি নামনি ভাগবতৰা নকৰে আলফাই আৰু উজনি অসমত আলফাই ধন দাবীৰ পত্ৰ প্ৰেৰণ কৰা বুলি যি বাতৰি প্ৰকাশ পাইছিল সেই বাতৰি ইতিমধ্যে ভুৱা বুলি আখ্যা দিছে আৰু বহুকেইজন বিধায়কক যি ধন দাবীৰ পত্ৰ প্ৰেৰণ কৰা বুলি আলফাৰ যি বাতৰি একাংশ লোকে যি বাতৰি প্ৰকাশ পাইছিল সেই বাতৰিও ইতিমধ্যে ভুৱা বুলি প্ৰকাশ পাইছে পুনৰবাৰ জনাইছো ৰেড জোনৰ দৰ্শকসকলক জনাই আছো ধন দাবীৰ সন্দৰ্ভত আলফাৰ স্পষ্টীকৰণ আৰু আলফাই কেতিয়াও উজনি নামনি ভাগবতৰা নকৰে আৰু উজনি অসমত ধন দাবীৰ যি বাতৰি প্ৰকাশ পাইছিল এই বাতৰি মিছা বুলি ইতিমধ্যে প্ৰকাশ পাইছে কোনো বিজেপি বিধায়কক ধন দাবীৰ পত্ৰ দিয়া নাই আলফাই আৰু এই সংগঠনটোৰ হৈ কেপ্টেইন ৰুমেল অসমে প্ৰেৰণ কৰিছে বিবৃতি আৰু সেই প্ৰচাৰ হোৱা বাতৰি সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এতিয়া আলফা স্বাধীনে আৰু লগতে প্ৰয়োজন হ'লে উজনি নামনি সকলো বিধায়কৰ পৰা ধন বিচাৰিব বুলিও উল্লেখ কৰিছে সংগঠনটোৱে শত্ৰুপক্ষৰ এয়া উদ্দেশ্য প্ৰণোদিত কাৰ্য বুলিও আখ্যা দিছে আৰু সাংবাদিকসকলক এনেধৰণৰ বাতৰি প্ৰচাৰ নকৰিবলৈও আহ্বান জনালে সংগঠনটোৱে